हेलो स्टूडेंट्स आनसारी सर एटीपी चैनल সকলকে স্বাগতম জানাইছো আনন্দৰাম বৰুৱা এৱাৰ্ড কোন সকল ষ্টুডেন্টে পাব অৰ্থাৎ ল্যাপটপ কোন সকল ষ্টুডেন্টে পাব স্কুটি কোন সকল ষ্টুডেন্টে পাব মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ৰিজাল্ট কেতিয়া দিব ইয়াৰ বিষয়ে এই ভিডিঅৰ জৰিয়তে জনাবলৈ লৈছো স্কিম নেম ARBAS অৰ্থাৎ আনন্দৰাম বৰুৱা এৱাৰ্ড স্কিম এলিজিবিলিটি 75% ইন SSLC অৰ্থাৎ মেট্ৰিকত 75% লাগিব 2020 চনত এনেকুৱা দেখুৱা আছিল অৰ্গানাইজেশ্যন এডুকেশ্যন ডিপাৰ্টমেন্ট অৰ্থাৎ সেৱাৰ পৰা যদি কোনোবাই ল্যাপটপ নলয় তেতিয়া হলে 20000 টকা ল'ব পাৰিছিল 2020 চনৰ এনেকুৱা ধৰণৰ সিস্টেমটো আছিল 2021 চনত দিয়া নাই যেহেতু কৰোনাৰ কাৰণে পাছ হৈ গৈছিল 2022 চনত আকৌ ল্যাপটপ দিয়া হ'ব যি সকল ক্যান্ডিডেটৰ 75% থাকিব মেট্ৰিকত সেই সকল ক্যান্ডিডেটে পাব এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ ARBAS অৰ্থাৎ আনন্দৰাম বৰুৱা এৱাৰ্ড স্কিম Students who have secured star mark or distinction holder 75% in 10th class in SSLC or Assam High Madrasa examination অর্থাৎ SSLC নাইবা আসাম হাই মাদ্রাসাত যদি 75% থাকে তেতিয়া হলে ল্যাপটপ পাবো অর্থাৎ আনন্দরাম বৰুৱা এৱাৰ্ডটো পাবো Assam budget 2022-2023 students secure first division in SS exam to get scooter যি সকলে ফার্স্ট ডিভিশন পাবো 2022-23 চনত বয়েজ গার্লস সকলকে স্কুটার দিয়া হবো আসাম এসএসএলসি রেজাল্ট 2022 ডেট সেবা ক্লাস 10th এসএসএলসি রেজাল্ট লাইকলি বাই জুন সেকেন্ড উইক জুন মাহৰ সেকেন্ড উইকৰ ভিতৰতে মেট্ৰিকৰ ৰেজাল্ট হ'ব পাৰে বুলি সেৱাৰ তৰফৰ পৰা এটো জানিব পৰা গৈছে আৰু ইয়াৰ লগতে হায়াৰ সেকেন্ডাৰীৰ ৰেজাল্ট জুন মাহৰ ভিতৰতে দিয়া হ'ব প্ৰতি বছৰে যেনেকৈ মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ৰেজাল্ট অলপ দুই এদিন কম বেছিকৈ হয় এই ভিডিও তেনেকুৱা কৈ হ'ব যদি ভিডিওটো ভাল লাগে তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব